আজি মই বনাবলৈ লৈছোঁ সজিনা পাতৰ সৈতে গাহৰি মাংস। এইটো এটা খুব ভাল ৰেচিপি হয় আৰু সজিনা পাতৰ সৈতে গাহৰি মাংস খাই খুবেই ভাল লাগে। এয়া প্ৰথমে অলপমান তেলতে মই আলু ফ্ৰাই কৰি লৈছোঁ আৰু ফ্ৰাই কৰোঁতে এচিকুটমান হালধি দি এইখিনি হাফ ফ্ৰাই কৰি ল'ম। এয়া আলু হাফ ফ্ৰাই হৈ গ'ল আৰু এইখিনি এতিয়া বেলেগ কৰি ৰাখি থ'ম আৰু একেখিনি তেলতে আমি গাহৰিখিনি ফ্ৰাই কৰিম। প্ৰথমে হাফ টিস্পুন জিৰা দি দিছোঁ আৰু জিৰাখিনি ফুটি উঠাতে দুটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি দি দিছোঁ আৰু পিঁয়াজখিনি অলপমান ভাজি লৈ ইয়াতে দি দিছোঁ 1 টিস্পুন আদা নহৰু পেষ্ট আৰু লগত দি দিছোঁ এটা বিলাহী আৰু বিলাহী আপোনালোকে ইচ্ছা কৰিলে অলপ সৰহকৈও দি ল'ব পাৰিব আৰু এইখিনি এতিয়া পিঁয়াজখিনি কোমল হোৱালৈকে অলপমান ভাজি ল'ম। পিঁয়াজ আৰু বিলাহীখিনি অলপমান কোমল হৈছে আৰু এতিয়া ইয়াতে দি দিছোঁ আধা চামুচ হালধি আৰু এচামুচ জলকীয়া গুড়ি। এতিয়া এই গোটেইখিনি ভালদৰে ভাজি ল'ম মছলাখিনি ভাজ খোৱালৈকে। লগতে মই কেঁচা জলকীয়া কেইটামানো দি দিছোঁ। আপোনালোকে যদি জ্বলা কমকৈ খায় তেন্তে কমকৈ দি ল'ব। আৰু মছলাখিনি এতিয়া ভজা হৈ গৈছে। এতিয়া গাহৰি মাংসখিনি ইয়াতে দি দিছোঁ আৰু গাহৰি মাংসখিনি মই প্ৰথমে হাফ বইল কৰি লৈছিলোঁ আৰু এতিয়া মছলাখিনিৰ সৈতে মাংসখিনি ভালদৰে মিক্স হোৱালৈকে ভাজি ল'ম। এয়া মাংসখিনি মছলাখিনিৰ সৈতে ভালদৰে মিক্স হৈ গৈছে। এতিয়া ইয়াতে আধা চামুচ জোখৰ নিমখ দি দিছোঁ। নিমখ অলপমান কমকৈ দিছোঁ কাৰণ মাংসখিনি বইল কৰোঁতে মই অলপমান নিমখ দি লৈছিলোঁ আগতীয়াকৈ। আৰু এতিয়া আগতে হাফ ফ্ৰাই কৰি লোৱা আলু কেইডোখৰো দি দিছোঁ। আলু কেইডোখৰ দি ভালদৰে মাংস আৰু আলুখিনি একেলগে ভাজি ল'ম। আলু আৰু মাংসখিনি ভালদৰে ভাজি লৈ 10 মিনিটৰ বাবে ঢাকি ৰাখি সিজিবলৈ থৈ দিছিলোঁ আৰু 10 মিনিটৰ পাছত এয়া আলু আৰু মাংসখিনি প্ৰায় সিজিছেই আৰু এইটো ষ্টেজতে মই দি দিছোঁ সজিনা পাতখিনি। আৰু সজিনা পাত আপোনালোকে খায় নে নাখায় মোক কমেণ্ট কৰি নিশ্চয় জনাব কাৰণ সজিনা পাতৰ বহুত উপকাৰী গুণ আছে। সজিনা পাতে আমাৰ ইমিউনিটি বুষ্ট কৰাত বহুতখিনি সহায় কৰে আৰু এতিয়া এইখিনি পুনৰ 2 মিনিটমান ঢাকি ৰাখি সিজিবলৈ দিম। যিহেতু সজিনাৰ দৰে সজিনাৰ পাতখিনিৰো অলপমান আঁহ থাকে সেইবাবে অন্য পাত শাকতকৈ সজিনা পাতখিনি সিজিবলৈ অলপমান সময় লাগে আৰু এইখিনি আমাৰ সজিনা পাতৰ সৈতে মাংস এতিয়া সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু শেষত কেইখিলামান মান ধনিয়া দি এইখিনি পৰিৱেশনৰ বাবে উলিয়াই ল'ম। তেন্তে সজিনা পাতৰ সৈতে গাহৰি মাংসৰ ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে ভিডিঅ'টো এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পুনৰ এদিন নতুন ৰেচিপি লৈ আহিম। এতিয়ালৈ বাই বাই।